নমস্কাৰ সংগীতাস হোম কুকিং চেনেলটোলৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি নাৰিকল দি মুৰ্গী মাংসৰ এবিধ ৰেচিপি বনাবলৈ লৈছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে নাৰিকল লৈছোঁ আধা ফাল। নাৰিকলখিনি মিক্সিত বটিম, সেইকাৰণে এনেদৰে চাফা কৰি লৈছোঁ। আৰু মাংস লৈছোঁ প্ৰায় 1 কিলো। লোকেল মুৰ্গীৰ মাংস লৈছোঁ। আৰু এইফালে পিঁয়াজ লৈছোঁ মিডিয়াম সাইজৰ 4টা। আদা বটা লৈছোঁ 1 চামুচ, নহৰু বটা লৈছোঁ 1 চামুচ আৰু প্ৰায় 1 চামুচ ভাজি লোৱা জিৰা গুড়ি লৈছোঁ আৰু 5টামান ইলাইচি লৈছোঁ। আৰু এইখিনি নাৰিকলখিনি মই মিক্সিত বটি লৈছোঁ। প্ৰথমে মই জিৰাখিনি গুড়া কৰি লৈছিলোঁ, সেইকাৰণে নাৰিকলত অকণমান জিৰা গুড়ি মিক্স হৈ গৈছে, সেইকাৰণে নাৰিকলখিনিৰ ৰংটো অকণমান ৰঙচুৱা হৈছে। এতিয়া প্ৰথমতে মই নাৰিকলখিনি আৰু বাকী মছলাখিনি দি পেলাই মাংসখিনি মেৰিনেট কৰি ল'ম। আদা দিছোঁ, নহৰু ইলাইচিকেইটা দিছোঁ আৰু জিৰা গুড়িখিনি দি লৈছোঁ। আৰু ইয়াতে এতিয়া নাৰিকলখিনি দি দিম। আধা চামুচ ধনিয়া গুড়ি দিছোঁ। বেলেগ আৰু মছলা ব্যৱহাৰ নকৰোঁ। নিমখ দিছোঁ প্ৰায় 1 চামুচ আৰু হালধি আধা চামুচ দিছোঁ আৰু কেঁচা মিঠাতেল 1 চামুচমান দিছোঁ। আৰু এইখিনি সকলোখিনি ভালদৰে সানি লৈ পেলাই এতিয়া মাংসখিনি প্ৰায় মই 1 ঘণ্টামান মেৰিনেট কৰি থৈ দিম। এতিয়া কেৰাহীত প্ৰায় 5 টেবুল চামুচমান তেল দিছোঁ, শুকান জলকীয়া 2টা দি দিছোঁ আৰু তেজপাত এখিলা দিছোঁ। এতিয়া তাতে বটি লোৱা পিঁয়াজখিনি দিম। পিঁয়াজকেইটা মই মিক্সিত বটি লৈছোঁ। এতিয়া এই পিঁয়াজৰ পেষ্টখিনি তেলখিনিত দি লৈ ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি এনেদৰে ভাজি ৰঙচুৱা হোৱাৰ লগে লগে এতিয়া তাতে মেৰিনেট কৰি থোৱা চিকেনখিনি ঢালি দিছোঁ। আৰু সকলোখিনি ভালদৰে মিক্স কৰি লৰাই দিম। এনেদৰে চিকেনখিনি লৰাই প্ৰায় 20ৰ পৰা 25 মিনিট সময় ভাজি থাকিম। এবাৰ দুবাৰ মাজে মাজে ঢাকনখন দি দিম। এয়া মাজে মাজে লৰাই থাকিম যাতে মছলাখিনি কেৰাহীত লাগি নধৰে। এনেদৰে প্ৰায় 20ৰ পৰা 25 মিনিট সময় মাংসখিনি ফ্ৰাই কৰি থাকিলে ইয়াতে নাৰিকল মিক্স কৰাৰ কাৰণে নাৰিকলৰ এটা খুব সুন্দৰ এটা গোন্ধ ওলাবলৈ লয়। আৰু এয়া মোৰ মাংসখিনি প্ৰায় ভজা হৈছে আৰু এতিয়া ইয়াতে মই 2টা কেঁচা জলকীয়া এড কৰি দিম। আৰু মই অলপমান আলু ফ্ৰাই কৰি থৈছিলোঁ, সেই আলুখিনিও দি দিম। আলুখিনি একেবাৰে অপচনেল হয়, আপোনালোকে মন নকৰিলে নিদিলেও হ'ব। আৰু এতিয়া পুনৰ অলপমান সময় এইখিনি লৰাই লৈ ইয়াতে এতিয়া মই গৰম পানী ঢালি দিম। এয়া পানীখিনি মই দি দিছোঁ আৰু পানীখিনি ঢলাৰ পাছত ঢাকোন মাৰি প্ৰায় 30ৰ পৰা 40 মিনিট সময় উতলিবলৈ দিম আঞ্জাখন। বেলেগ আৰু কৰিব লগা নাই। প্ৰায় 30 মিনিট সময়ৰ পাছত আমাৰ নাৰিকল দি বনোৱা মাংসৰ আঞ্জা ৰেডি হৈ উঠিব। এয়া দেখা পাইছে, অকণমান জোল কৰি ৰাখিছোঁ। গ্ৰেভিটো আপোনালোকৰ নিজৰ ওপৰত কথা। এনেদৰে বনোৱা মাংসৰ আঞ্জা পোলাওৰ লগত খাই বিৰাটে ভাল লাগে বা এনেও ভাল লাগে, ভাতৰ লগতো ভাল লাগে।
যদি আজি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ৰেচিপি সহ অতি সোনকালেই লগ পাম। আজিলৈ বাই বাই।